নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ আসাম এডিআৰই গ্ৰেড 4 ৰ এডমিট কাৰ্ড 11 বজাৰ পৰা দিয়া কথা আছিল। কিন্তু এতিয়া মোবাইলত কৰি দেখা পাইছে 10:03 হৈছে, কিন্তু লিংকটো এক্টিভ কৰি দিছে তেখেতসকলে। ইয়াৰ বাবে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যায় এই ৱেবছাইটটো ক্লিক কৰি দিব। দেখিছে না, এই ৱেবছাইটটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, তলৰ ফালে অলপ স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত ইয়াতে দেখিছে না, এইটো এই অপশ্যনটো ক্লিক কৰি দিব। এই অপশ্যনত ক্লিক কৰি দিব। অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকৰ আগত দেখা দিব। আপুনি তলৰ ফালে অকণমান স্ক্ৰল কৰি দিব। ইয়াতে তিনিটা লিংক দিছে। এই তিনিটা লিংকৰ যিকোনো এটা ক্লিক কৰি আপুনি কি কৰিব পাৰিব, আপোনালোকৰ এডমিট কাৰ্ড গ্ৰেড 4 এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰ বাবে মই লিংক 1 ক্লিক কৰিছোঁ। লিংক 1 ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপুনি অকণমান তলৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনাৰ দেখিছে HSLC লেভেল পোষ্ট আৰু পেপাৰ 2 আপ টু ক্লাছ 8 লেভেল পোষ্টৰ আপোনাৰ এডমিট কাৰ্ড কি দেখিছে 11টাৰ পৰা দিয়া দেখাইছে, কিন্তু ইয়াত লিখা আছে কেইটাৰ পৰা দিব, 11:30টাৰ পৰা দিব। চ' অকণমান ৱেইট কৰিব। মই পুনৰ 11:30 ভিডিঅ' বনাই বাকীখিনি ইয়াৰ লগত ইনক্লুড কৰি দিম। আৰু যদি কাৰোবাৰ যদি এডমিট কাৰ্ড নোলায় বা যিকোনো কাৰণত শ্ল' হয়, তেতিয়াহ'লে হেল্পলাইন নম্বৰ দিয়া আছে। হেল্পলাইন নম্বৰটোত কল কৰি আপোনালোকে ধুনীয়াকৈ আপোনাৰ সমস্যাটোৰ কথা জনাব পাৰিব। ফোনটো এবাৰ দুবাৰ নালাগিব পাৰে, আপুনি বাৰে বাৰে ট্ৰাই কৰি থাকিব, নিশ্চয় সহায় পাব। অকণমান সময় ৱেইট কৰাৰ পিছত আপোনালোকে দেখিছে লিংক খুলি দিছে। এতিয়া আপুনি ইয়াত এপ্লিকেশ্যন আইডি, আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো ক্লিক কৰিব আৰু পাছৱৰ্ডটো ক্লিক কৰিব। তাৰপিছত আপুনি লগ ইনত ক্লিক কৰি দিব। চ' বন্ধুসকল, মই ইয়াতে কি কৰিছোঁ, ইউজাৰ আইডি আৰু পাছৱৰ্ডটো মই ক্লিক কৰিছোঁ। এতিয়া লগ ইন কৰিম। আপোনালোকৰ যদি পাছৱৰ্ডটো পাহৰি গৈছে বা হেৰাই গৈছে, তেতিয়াহ'লে ইয়াত ফৰগট পাছৱৰ্ডত ক্লিক কৰি আপোনাৰ পাছৱৰ্ডটো ৰিকভাৰী কৰিব পাৰিব। লগতে যিকোনো সমস্যাৰ বাবে এই নাম্বাৰটোত কণ্টেক্ট কৰি সমস্যাৰ সমাধান পাব পাৰিব। চ' বলক এই লগ ইন অপশ্যনটো ক্লিক কৰোঁ আৰু এডমিট কাৰ্ডখন এনেকৈ আপোনালোকে মোবাইলতেই ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে ছাবস্ক্ৰাইব বুটনটো ক্লিক কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।